Let's unboxing the sticker. So hello guys, welcome back my YouTube channel again. So মই গৈ আছো যেতিয়া তোৰ ঘৰ এইবালো তো ভিতৰ গৈ আছো এতিয়া মেকানিক্স বাইক মেকানিক্স দেশী যোগাৰ মই আহিলোঁ ৱাল ষ্টিকাৰ লগাবা এই দ্বিতীয়তৰ ঘৰত এয়া চাওক ধুনীয়া ধুনীয়া ৱাল ষ্টিকাৰ ল'ব পাৰে একদম ধুনীয়া আপোনালোকে লগাব পাৰে এইটো কালাৰ যেন লাগিছে না কিন্তু নহয় এইটো ষ্টিকাৰ লগাইছে এইটো লাল ৰঙৰ হয় কিন্তু ঘৰৰ কালাৰটো এনেকুৱা আছিল কিন্তু ষ্টিকাৰ লগাই কেনে এইটো লাল কৰি দিছে আৰু ইফালে চাওক কিবা পাতৰ দৰে ষ্টিকাৰটো লগাইছে কিমান দাম ইয়াৰ এইটো আপোনাৰ পাৰ পিচ ইয়াত আছে ফ্লিপকাৰ্টৰ পৰা আনিছে ন এইটো আপোনাৰ মাজে মাজে কমি থাকে মানে 185 কৰি আছে এটা মাত্ৰ এটা থাকে নেকি ইয়াত এটা থাকে মানে তিনিটাত দিলে এটা এটা কৰি আহিব তো মিনিমাম এটাত কিমান থাকে কিমান থাকে এটাই থাকে নহয় এটাত দি কিমান মান যায় এটাত আপোনাৰ ইয়াৰ পৰা এইখিনিলৈকে যাব পুৰা ইয়াৰ পৰা এইখিনিলৈকে হয় দিয়ক লেটছ আনবক্সিং দ্য ষ্টিকাৰ চেম কালাৰ না এইটো চেম হ'ব লৈ আছে কেনেকুৱা দেখা দিয়ক ষ্টিকাৰটো এনেকুৱা টাইপৰ হয় ষ্টিকাৰ এইটো খোলচোন মজা ষ্টিকাৰ মানে এইটো কোৱালিটিটো অলপ ভাল তো ইয়াত চাব পাৰে ইমান ডাঙৰ হয় তো হৈ যায় ইয়াৰ পৰা ইয়াৰলৈকে আহি যাব আৰামছে চাওক এনেকৈ লগাব লাগিব ইয়াত চাই লওক তো ইয়াত পিছত আঠা আছে তো আঠাটো এইটো উঠাব লাগে তাৰপিছত লগাই দিব লাগে ৱালত তো এতিয়া ৱাল ষ্টিকাৰটো লগাম তো চাই থাকক লগাম তো গাইজ এফালৰ লগোৱা হৈ গ'ল এয়া লগালোঁ কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰিব ভাল লাগিলে লাইক কৰি দিব গাইজ আজি এটাটো হৈ গ'ল তো ইপিনে ৰৈ গ'ল বাই বাই আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত অতি সোনকালে গাইজ